সেয়া আমি আহি ৰজাপুখুৰী পালোহি। ৰজাপুখুৰী এইখন হ'ল আমাৰ গ্লেমাৰ বাইকখন। এই বাইকখনতে আমি বৰ্তমান ইয়ালৈ আহিছোঁ। এয়া হ'ল ৰজাপুখুৰীৰ অমৃত সৰোবৰৰ মেইন গেট। এইফালে ময়ূৰ পক্ষী, এইফালে ময়ূৰ পক্ষী। এইটো হ'ল ভূপেন হাজৰিকা মুকলি মঞ্চ স্থাপিত 2015 চনত। এইটো হ'ল ৰজাপুখুৰী। এয়া ৰজাপুখুৰীলৈ আহিলোঁ, ৰজাপুখুৰী চাবলৈ আহিলোঁ। এখন নাও ৰাখি থোৱা হৈছে। এয়া ৰজাপুখুৰী চাবলৈ আহিলোঁ। এয়া মানুহজনী আৰু আমাৰ শুনৌ ৰজাপুখুৰী চাবলৈ আহিছোঁ। ৰজাপুখুৰী চাওদাং পথাৰৰ ভিতৰতে এটা নাম কৰা আৰু চাওদাং পথাৰ এটা সম্পদ। এইটো হ'ল চাওদাং পথাৰৰ এটা সম্পদ। এইটো পৰ্যটন বিভিন্ন চাবৰ কাৰণে মানুহে চাব পৰা এটা ধুনীয়া এটা পাৰ্কলৈ ৰূপান্তৰ কৰা হৈছে এই ৰজাপুখুৰী। এয়া বিভিন্ন ধৰণৰ পুখুৰীৰ মাজতে মূৰ্তি নিৰ্মাণ কৰা হৈছে। বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। এই পুখুৰীটোৰ বহুত এটা ডাঙৰ পুখুৰী, গতিকে এই পুখুৰীটোৰ ছাইডে যাব পৰা এটা সুন্দৰ ৰাস্তা, ধুনীয়াকৈ ৰাস্তা নিৰ্মাণ কৰি দিয়া হৈছে। মানুহে ইয়াতে অহা যোৱা কৰি বহুতো মানুহে চাব পাৰিব। এক প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনুষ্ঠান লৈ প্ৰাকৃতিক সৌন্দৰ্যৰ এটা অনুষ্ঠানলৈ ৰূপান্তৰ কৰা হ'ব। এই অঞ্চলটি এটা জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰ হ'ব। এয়া পুখুৰীটোৰ মাজভাগতে এটা মন্দিৰ নিৰ্মাণ কৰা আছে। বিষ্ণু মন্দিৰ, এইফালেদি বিষ্ণু মন্দিৰলৈ যাব পাৰে। এখন বিষ্ণু মন্দিৰলৈ যোৱা এখন গেট। এই পুখুৰীটোৰ মাজতে এয়া বিষ্ণু মন্দিৰ নিৰ্মাণ কৰা হৈছে। বৰ্তমান এক চালুকীয়া অৱস্থাত ইয়াৰ নিৰ্মাণ কৰি থোৱা হৈছে। আগলৈ ইয়াক সুন্দৰকৈ ভালদৰে নিৰ্মাণ কৰা হ'ব। এইটো হ'ল মৎস্য অৱতাৰ, ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰ। এই অৱতাৰ তেখেতে প্ৰথম মানৱ মনু আৰু তেওঁৰ পৰিয়ালক মহাপ্লাৱনৰ এক উদ্ধাৰ কৰাৰ লগতে হৰগ্ৰীব্য অসুৰৰ পৰা 4 বেদ উদ্ধাৰ কৰিছিল। এই মৎস্য অৱতাৰতে, এইটো মৎস্য অৱতাৰ। ইফালে বাহিৰলৈ এখন গেট, বাহিৰলৈ মেইন গেট। এইখনেদি বাহিৰলৈ ওলাব পাৰে। এতিয়া যিটো বন্ধ আছে, আমি ইফালে ছাইডেদি, এই গেটখনৰ ছাইডেদি এটা ৰাস্তা আছে, সেই ৰাস্তাটোৱে আমি বাহিৰলৈ ওলাম। এইখন হ'ল মেইন গেটখন। এই ৰজাপুখুৰী, এই অমৃত সৰোবৰ অমৃত সৰোবৰলৈ অহা এয়া ইফালেদি হ'ল মেইন গেটখন। ইফালেদি আমি ছাইডেদি এটা ৰাস্তা আছে, সেই ৰাস্তাই আমি বাহিৰলৈ ওলাম। এইটো হ'ল কুৰ্ম অৱতাৰ, ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ। মন্দিৰ মাছ চাছ আছে চাগে। চাইডে মেহগনি গছৰ পুলিও হ'ব পাৰে, হয়তো ভালদৰে চিনি পোৱা নাই। মেহগনি গছেই হ'ব লাগে। মেহগনি গছ পুলি ৰোপণ কৰিছে।
এয়া পুখুৰীৰ পাৰত ৰজা পুখুৰীৰ পাৰত এয়া নাৰিকল গছৰ পুলি গোটেই ৰাউণ্ডটোতে আছে। এয়া হ'ল নাৰিকল গছৰ পুলি ৰোপণ কৰিছে। সম্পূৰ্ণকৈ গোটেই ডাঙৰ হৈ উঠিলে মানে যথেষ্ট পৰিৱেশটো ভাল লাগিব। এয়া হ'ল বৰাহ অৱতাৰ, ভগৱান বিষ্ণুৰ তৃতীয় অৱতাৰ। এটা ফ্লকত লিখা আছে, এই অৱতাৰ তেখেতে হিৰণ্যাক্ষ অসুৰৰ পৰা পৃথিৱীক উদ্ধাৰ কৰিছিল। সেই হিৰণ্যাক্ষ অসুৰৰ পৰা পৃথিৱীক উদ্ধাৰ কৰিছিল। এয়া হ'ল বৰাহ অৱতাৰ। এয়া হ'ল নৰসিংহৰ অৱতাৰ, ভগৱান বিষ্ণুৰ চতুৰ্থ অৱতাৰ। এই অৱতাৰত তেখেতে হিৰণ্যকশিপুৰক বধ কৰি প্ৰহ্লাদক উদ্ধাৰ কৰে। এয়া হ'ল কি নৰসিংহৰ অৱতাৰ, ভগৱান নৰসিংহৰ অৱতাৰ। এয়া হ'ল ভগৱান নৰসিংহৰ অৱতাৰ। এইফালে বিষ্ণু মন্দিৰলৈ যোৱা হয়। পুখুৰীৰ মাজত এক ডাঙৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে। ইয়াতে বিষ্ণু মন্দিৰ, এইটো হ'ল বিষ্ণু মন্দিৰ। এইফালেদি সেয়া গেট আছে। ইয়াতে তলা বন্ধ, এতিয়া চব সময়তে খোলা নাথাকে, কিবা কিবি পাতিলে ইয়াতে খোলা দিয়ে, তেতিয়া ইয়াতে সোমাব পৰা হয়। গতিকে এই বিষ্ণু মন্দিৰলৈ এইফালেদি যাব পাৰে। এয়া হ'ল ৰ'ব দেই, এয়া পাইছোঁহি আমি আস্তে। এয়া হ'ল কি বামনৰ অৱতাৰ। এয়া হ'ল বামনৰ অৱতাৰ, ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ। এই অৱতাৰত তেখেতে মহাবলীক চলনা কৰি পতাললৈ পঠাইছিল। এখন ইয়াতে ফলক এখন লিখা আছে। ইয়াতে প্ৰতিটো অৱতাৰৰ সন্মুখতে এখন ফ্লক লগাই দিছে। গতিকে সেই মতে মই আপোনালোকক কথাবোৰ কৈ গৈছোঁ যে এয়া হ'ল বামনৰ অৱতাৰ। এয়া হ'ল পৰশুৰামৰ অৱতাৰ, ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। এই অৱতাৰত তেখেতে ক্ষত্ৰিয়ক নিধন কৰি এক নতুন সমাজ গঠন কৰিছিল। এয়া হ'ল শ্ৰী পৰশুৰামৰ অৱতাৰ। এয়া হ'ল শ্ৰী ৰামৰ অৱতাৰ, শ্ৰীৰামৰ অৱতাৰ, ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। এই অৱতাৰত তেখেতে ৰাৱণক বধ কৰি ধৰ্ম স্থাপন কৰিছিল। গতিকে এয়া সুন্দৰকৈ উপস্থাপন কৰা হৈছে পুখুৰীৰ মাজত। এয়া বিভিন্ন ধৰণৰ অৱতাৰবিলাক, ভগৱানৰ অৱতাৰবিলাক ইয়াতে উপস্থাপন কৰা হৈছে সুন্দৰকৈ। ইয়াতে এইটো অৱতাৰ দিয়া হৈছে বলৰাম অৱতাৰ। এয়া ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ। এই অৱতাৰত তেখেত পূৰ্ণ অৱতাৰৰ শ্ৰীকৃষ্ণৰ ভাতৃ হিচাপে আছিল। এয়া হ'ল বলৰাম অৱতাৰ। এইটো কি আছিলে অৱতাৰ? আছিলে এয়া কল্কি অৱতাৰ। কল্কি অৱতাৰ ভগৱান বিষ্ণুৰ দশম অৱতাৰ। এই অৱতাৰত তেখেতে দুষ্টক দমন কৰি শান্তি প্ৰৱৰ্তন কৰিব। ইয়াতে লিখা আছে এনেদৰে। অমৃত সৰোবৰ ৰজাপুখুৰীৰ মাজত এই অৱতাৰবিলাক চাই আমি পুখুৰীটোৰ সম্পূৰ্ণ এপাক ঘূৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।